हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल DK Assam ब्लॉग सॉरी अंधार हो गल पोहरले जाऊँ देই আহি পাই গ'লো পোহৰত কাৰেণ্টটো মানে ডিষ্টাৰ্ব দি থাকে ন हेलो दोस्तों কেলে ডিষ্টাৰ্ব দি আছো हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल DK Assam ब्लॉग যদি আপুনি আমাৰ চেনেলটো প্ৰথম আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি ভাল লাগে আৰু যদি ভিডিওটো চাই ভাল পায় তেনেহ'লে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিলেও কৰিব নকৰিলেও নাই লাইক এটা কৰিব ভিডিওটো সম্পূৰ্ণ চাব ধন্যবাদ মাছ বনোৱা চাম কেনেকৈ অসমীয়া গাঁৱলীয়া মানুহে মাছ বনায় কিন্তু ডাঙৰ ডাঙৰ গাড়ী হৈ থাকে ডিষ্টাৰ্ব দি থাকে বহুত কিহত আছিলোঁ আমি মাছত আছিলোঁ আজি তিনিআলিলৈ গ'লোঁ তিনিআলিলৈ গৈ মাছ আধা কেজি আনিলোঁ আধা কেজি আনি পেলাই আজি বনাম মানে ৰান্ধিম খাম খাই পেলাই ৰাতিপুৱা লেটিঙলৈ যাম মজা কালি সাতশ বজা অঁ মজা কি আছিলে কি কৈছিলোঁ এতিয়া অঁ মাছ আনিলোঁ ভাজিম খাম খাই ৰাতিপুৱা লেটিঙলৈ যাম আপুনি এতিয়া ভিডিঅ'টো চাওক ভিডিঅ'টো চাই পিনে কেনে লাগিলে কমেণ্ট এটা কৰি জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ বাদ দিয়ক শ্বেয়াৰ চাব সম্পূৰ্ণ বাই নহয় হাই ভিডিঅ'টো চাই বাই কৰিব